কৰদৈ ৰিজৰ গেট এইটো এতিয়া ইয়াতে টিকেট কাটিব লাগে ইয়াতে টিকেট কাটি 30 টকাকৈ লয় নহয় নে হে 30 টকা লয় তোমালোক ক'ৰ পৰা আহিছা বাৰু টংলা হাই বুলি কোৱা তোমালোকে চাবা চিনাকি নগেন কাই হে ইউটিউব আৰু ফেচবুক পেজ চাবা হে ঠিক আছে বাৰু নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চিনাকি নগেন কাই চেনেলৰ পৰা ইউটিউব চেনেলৰ পৰা ফেচবুক পেজৰ পৰা সকলোকে স্বাগতম জনাইছোঁ আজি আমি এঠাইত আহিলোঁ তাৰমানে এনেকুৱা জেগাত আহিছোঁ এই মোৰ ঘৰৰ পৰা অলপমান 15 কিলোমিটাৰ আঁতৰ হৈ কিন্তু সেইখিনি জেগাত আহিছোঁ কৰদৈ ৰিজ বুলি কয় কৰদৈ ৰিজৰ্ট গতিকে এই কৰদৈ ৰিজৰ্ট গতিকে আমি আজি কৰদৈ ৰিজৰ্ট আহিলোঁ গতিকে ইয়াত ভাল পৰিৱেশ এটা ধুনীয়া সুন্দৰ পৰিৱেশ তাৰমানে এনেকুৱা পৰিৱেশ তাৰমানে মই আজিয়ে প্ৰথম আহিলোঁ গতিকে মোৰ যদিও মনটো বেয়া হ'লেও তাৰমানে আহি পৰিৱেশটো চাই ভাল লাগিছিল মোৰ মনটো আচলতে ভাল লগাবৰ কাৰণে মই আহিছোঁ গতিকে সকলোৱে ভিডিঅ'টো একে লাষ্টলৈকে চাই থাকিব মোৰ আচলতে ইহঁতে মোক জোৰ কৰাৰ কাৰণে মই আহিলোঁ গতিকে সকলোৱে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব লাইক কমেণ্ট ছাবস্ক্ৰাইবাৰ কৰিবলৈ নাপাহৰিব চেনেল খুলছি যেতিয়া ভিডিঅ'টো দি থাকিব দিছোঁ গতিকে কিবা আৰু কিবা আনিল কিবা কবি না আপোনালোকে চেনেলটো চাব আৰু গতিকে ইউটিউবতো চাব আৰু তাৰমানে আজি কথা ভাষাবিলাক ওলাই নহা হৈছে মোৰ মনটো বেয়াটো আজি নগেন ভাষাহীন গতিকে সকলোৱে ভিডিঅ'টো একে লাষ্টলৈকে চাই থাকিব পাইছেনে ভাষাহীন ধুনীয়া পৰিৱেশ আৰু এইগিলা পৰিৱেশ ঘাঁহনি এইটো পুখুৰী এইটো ইয়াৰ কৰদৈ ৰিজৰ পুখুৰী এইবিলাক চাওক এই তেখেতে কিবা কাম কৰি আছে চাই থাকিব দেই য়েছ এই ভাল মানে হেৰি হৈছে আৰু ইয়াত ইমান ধুনীয়া পৰিৱেশ সুন্দৰ পৰিৱেশ তাৰমানে এই ইয়াতে ঘুমিয়ে থাক নেকি কৰি থাকিব পৰা হৈছে খেলি আছে আইনুলে এইটো টপিকলৈ ভিডিঅ' বনাই আছে যা লৈ দিছোঁ মই ভিডিঅ' বনাই আছোঁ ইয়াক দেখিছোঁ এয়া হেৰি কৈছোঁ একবাৰ মই দিম দে আকৌ এইটো পুখুৰী এই ধুনীয়া সুন্দৰ পুখুৰী পুখুৰীটো সৰু যদিও তাৰমানে ভাল আৰু পাৰ্কৰ হিচাপে এয়া ইয়াতে মানে হেৰি কৈছোঁ এয়া খুন্দা লগাই দিছোঁ এই খুন্দা লাগিছে সিহঁতৰ বুঢ়া কেঁচুৱাটো বুঢ়া কেঁচুৱাটো হেৰি কৰি আছে এইটো বুঢ়া কেঁচুৱাটো তাৰমানে হেৰি থুলি খেলি আছে এই চাওক এয়া বন্ধুসকল এই ভালকৈ চাই এইটো কেবিন এইটো এটা কেবিন বহুত ধুনীয়াকৈ তাৰমানে এই ৰেষ্টুৰেণ্টৰ পৰা কিবা বস্তু আনি ইয়াত খাব পাৰি এইখন বাঁহৰ টেবুল তাৰমানে বাঁহৰে যি বনাইছে তাৰমানে এনেকুৱাকৈ বনাইছে তাৰমানে বাঁহৰ এইবিলাক বাঁহৰ এই চাওক আৰু এই বাঁহৰ চব বাঁহৰ এইবিলাক তাৰমানে এই খেৰী ঘৰ আজিকালি নাই খেৰে দি বনাইছে এইটোৰ ওপৰত আজিকালি তাৰমানে খেৰ বোলা বস্তুটো পাব নোহোৱা হ'ল গতিকে খেৰে দি বনাইছে ভাল লাগে ভাল সুন্দৰ পৰিৱেশ কিন্তু পৰিৱেশটো বহুত ধুনীয়া আকৌ নহয়নে বাৰু পৰিৱেশটো বহুত ধুনীয়া ভাল লাগছে আচলতে এয়া মোৰ গাঁৱৰ ওচৰত তাৰমানে কি বুলি কয় কৰদৈ ৰিজৰ্ট মোৰ মুখত নাহে এইবিলাক ভাই কৰদৈ ৰিজ কি ৰিজ গতিকে এয়া মুখত নাহে মানে আহেই কলি কিন্তু তাৰমানে পটককৈ ধৰ হেৰি আৰু কথাটো কওঁতে অলপ হেৰি হৈ যায় চাওক এয়া বাঁহেদি বনাইছে এতিয়া অকল বাঁহ গতিকে বাঁহ এয়া এই মাত্ৰ খালি এইখিনি অলপ কাঠৰ আছে বাকীখিনি চব বাঁহ মই অলপ বাৰু বেক কেমেৰা কৰি দেখাই আছোঁ বাৰু ইয়াৰ পিছতে চাই থাকক
আবেলি টাইমত বেছি ভাল লাগে তাৰমানে আবেলি যিখিনি টাইম হয় সেইখিনি সময়ত বেছি ভাল লাগে ইও কৰি আছে ভিডিঅ' ময়ো কৰি আছোঁ ভিডিঅ' এইটো তাৰমানে ঘূৰি নিয়াকৈ বনাইছে বাহিৰৰ পৰা বাৰু অলপ দেখুৱাই দিম বাৰু বৰ ধুনীয়াকৈ বনাইছে আৰু বতাহ কি ধুনীয়াকৈ বতাহ লাগিছে ক'ৰ পৰা পানী পচি গাখীৰ পচি নে পানী পচি পানী চব ধুনীয়া পৰিৱেশত এই পাহাৰীয়া ছিষ্টেমৰ পৰিৱেশত এয়া এইটো হ'ল গাধ মানে আচলতে ঘোঁৰাও বুলি কয় গাধও বুলি কয় এইটো এটা আৰু এটা সেইটো এইফালে আছে এইটো ঘোঁৰা গাইস এই আমাৰ ধুনীয়াকৈ সুন্দৰ এটা প্ৰেক্টিছ হৈ আছে ধুনীয়াকৈ ইফালে আছে লগনে পৰ ইয়াৰ পিছত নাই মোৰ গৰম চব দেখাই দেখাইছোঁ পঢ়িম নাই মই গাইস এনে 50 টকা দিবি এটা কৰি 50 টকা লাগে 50 টকা আগতে পইচা দিব লাগিব মোক নাম্বাৰ ন পঢ়িমেই মই গাইস এই চাও লগেন এই ঘোঁৰা ঠেংডাল নাই কি লাগছি এই পঢ়িমেই কোন নহয় পইচা দিবি সেই পঢ়িমেই পইচা দিবি না পইচা কিহৰ পইচা লাগে তোক কেনে ভাল লাগছে নাই ভাল লাগছে মানে এতিয়া মই পঢ়িম নহয় কেনে কৈছি এনেই বহিলোঁ বহিতে সি পটককৈ উঠিলে আহি নহয় গাইস সহায় কৰিব লাগিব এইটো সহায় কৰিব লাগিব পঢ়িমেই কিবা বেয়া বাচন আছে এইটো হ'ল চাংঘৰ এইটো চাংঘৰ অলপ উঠো বাৰু ওপৰত উঠি কি ভিতৰখিনি দেখুৱাই দিওঁ বাৰু এইটো হ'ল এয়া খটখটি বাঁহৰে এয়া চাংঘৰ এইবিলাকত মানে এটা বহি থাকে মানুহ জিৰণি লৈ থাকে চাংঘৰ ধুনীয়া পৰিৱেশ এয়া ইয়াৰ পৰা ফটোবিলাকে বঢ়িয়া হৈছে দেই ভাল লগা হৈছে এইটো হ'ল চাংঘৰ এইটো আমাৰতো এই উঠি আহিছে সেয়া এই চাংঘৰ উঠি আহিছে কেনে লাগছে উঠি হে ভাল লাগছে নে এই জুবিনে গাইছিলে নহয় চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা চাংঘৰত তাৰমানে এই চিচি কেমেৰাও থাকে তাৰমানে চিচি কেমেৰা ইয়াতে যদি কোনোবাই তাৰমানে হেৰি কৰে বেইমানি কাম কৰে তাৰমানে চব ধৰা পৰি যাব গতিকে ইয়াত বেইমানি কাম কৰিব নোৱাৰে বা বেয়া কাম কৰিব নোৱাৰে বা কোনো এটা হেৰি কৰিব নোৱাৰে তাৰমানে ইয়াত গতিকে চব চিচি কেমেৰা আছে সুন্দৰ পৰিৱেশ আচলতে ভাল লাগছে মই আজিয়ে আহিছোঁ প্ৰথম ওচৰ হ'লে জেগাও কিন্তু ওচৰ হ'লেও মই আজিয়ে আহিছোঁ সঁচাই দেই ভাল লাগছে নহয়নে বাৰু ৰেষ্টুৰেণ্ট এইখন ৰেষ্টুৰেণ্ট তাৰমানে ইয়াত য'ত যি আছে বস্তু চব খাব পাৰে আৰু আইনীঘাট অলপ আগত আহিল বাৰু এইখন ৰেষ্টুৰেণ্ট য'ত যি খাব পাৰে গোটেইখিনি খাব পাব এটা এইটোৱে এই কিবা চাই আছে তাৰমানে কি খাব এইটো অৰ্ডাৰ তাৰমানে এতিয়া বৰ্তমান আমি গৈছোঁ এই কিবা খাম আৰু বেছি বিশেষ একো নাখাওঁ কথা আকৌ কি 3 কাপ খাম চাহ অলপ উঠি চাওঁ বাৰু কেনে লাগে এনেই উঠি চাম বাৰু বেয়া লাগে ভাল লাগে দেই তুমি ভাল লাগবে জানো একেবাৰে ঘুমোৱাই মজাটোৱে বেলেগ অলপ উঠি চালোঁ মানে ইয়াতে কেনেকুৱা লাগে নাই বন্ধু বান্ধৱীসকল
আজি বহুত ঘূৰিলোঁ ফুৰিলোঁ কিবা কৰিলোঁ অলপ ধেমালি কৰিলোঁ ফূৰ্তি কৰিলোঁ আচলতে মন ভাল লগাবৰ কাৰণে ইয়াত আহিছোঁ আজি এতিয়া ভিডিঅ'টো ইয়াতে এতিয়া সমাপ্ত কৰিম আমি এতিয়া এইটো কৰদৈ ৰিজ বুলি কয় এতিয়া এইটো এতিয়া ভিডিঅ'টো তাৰমানে সমাপ্ত কৰিম আৰু এতিয়া এইটো হ'ল কৰদৈ ৰিজ বহুত ঘূৰিলোঁ ফুৰিলোঁ ভাল লাগিল কিন্তু আচলতে পৰিৱেশটো বহুত ধুনীয়া আচলতে বিৰাট ভাল লাগছে মনটোৱে বৰ ভাল লাগছে মোৰ আচলতে মনবিলাক বহুত ডাউন হৈ আছে ডাউন হৈ থকাৰ কাৰণে তাৰমানে কি হৈছে ক'ব নোৱাৰোঁ আজি কিন্তু তাৰমানে সেইবিলাক বাদ মুঠত আজি কিন্তু এটা ভাল লাগছে বাৰু আহি ভাল লাগছে আহি ভাল লাগছে বাৰু নাই বেয়া জেগাত অনা নাই কিন্তু বেয়া জেগাত অনা নাই এতিয়া যিয়ে নহওক চাইছোঁ ভিডিঅ'টো এতিয়া এইখিনিতে সমাপ্ত কৰোঁ ভাল পাইছে লাইক কৰিব কমেণ্ট কৰি আৰু নতুন প্লিজ ছাবস্ক্ৰাইব কৰিব লোকমাইতে নতুন আমি ভিডিঅ' লওঁ যদি ডেইলি ব্লগ দিয়ে তেতিয়াহ'লে পাব আৰু মই ডেইলি ব্লগ দি আছোঁ ব্লগো দিম টপিক জুনিয়ৰ বা ক্ৰিয়েটিভ কোলাগাঁও বুলি ইউটিউবত মাৰি দিলে আপোনালোকে পাই যাব আৰু চিনাকি নগেন কাই ইয়াৰ পিছত লাহনৰ সংসাৰ আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু চেষ্টা কৰিম নহয় কৰিম আৰু কৰি আছোঁ মই কিবা এটা ভেজালত পৰি থকাৰ কাৰণে লাহনৰ সংসাৰখন শ্বুটিং কৰিব পৰা হোৱা নাই সেইকাৰণে আচলতে এইবিলাক দেখুৱাই আছোঁ বা দেখুৱাইছোঁ গতিকে এইখিনিতে আজি সমাপ্ত কৰিলোঁ।